এটা ভিডিও আৰু এতিয়া মই আছো উমৰাংচুত ক'ত আছে জানেনে নেক্সট চাম ভিউ আৰু এই গোটেই ভিডিওটো ব্লগটো চাবলৈ আপোনালোকে মোৰ ভিডিওটো ফাৰ্ষ্টৰ পৰা চাওক আৰু ভিডিওটো এতিয়া ষ্টাৰ্ট কৰিব লাইছো ঘৰৰ পৰা ও ভাই সাহেব কি উমৰাংচু পাবলৈ আৰু 20 কিলোমিটাৰ আছে জায়গা চাওক ভাই জায়গা চাও মজা তেজপুৰৰ পৰা ভালুকপুং গলে যে তেজপুৰৰ পৰা ভালুকপুং মানে টাৱাং যোৱা ৰাস্তাটো আৰু এইটো কি 29 কিলো উমৰাংচু নেপকো পাৱাৰ হাউচ এইফালে আছে কবিলি পাৱাৰ ষ্টেচন কবিলি নদীৰ ওপৰত থকা ডেমটো মানে নেপকৰ যিটো পাৱাৰ হাউচ বনাই ৰাখিছে এইফালে আছে বাকী উমৰাংচু গলফিল এইফালে আছে বাকি ইয়াতো দেখি পেলাই লাগিছে চাগে সমান ৰাস্তা কিন্তু বহুত আমি পাহাৰৰ ওপৰত আছো আৰু ট্ৰাক ৰখি গৈছে এই ঘৰবিলাক যে কিবা হেৰি দৰেমনখনত যে থাকে যে ঘৰবিলাক জাপানীজ ঘৰবিলাক এখন মাৰ্কেট এখন পাইছো জেগাটো কি চিনি পোৱা নাই বাৰু বাকি পাম আৰু বেছি দূৰ নাই ফ্ৰণ্টত আছে এইফালে ডালমিয়া চিমেণ্ট ফেক্টৰী এটা আছে এইফালে আগত দেখিছে চাগে এইটো বাকি এক্সিলেটৰ নিদিয়াকে ধুনীয়াকে গৈ আছে रास्ता কিন্তু কবলগীয়া ৰাস্তা বে ও ভাই সাহেব কি ভিউ বে সালিয়া ভিউ লাগিছে বে সালিয়া এইখিনি ৰখি আছে বাৰু এখন ৰখনে डालमिया सीमेंट फैक्ट्री है रास्ता देखो भाई रास्ता 5 किलोमीटर আছে উমৰাংচু বাকি আমি দুটা গৈ আছো ধুনীয়াকে বাকি আগত গ'ল চব আমি ধুনীয়াকে ভিউ এনজয় কৰি গৈ আছো এইকিটা ৰখি আছে আগত ফটো তুলি লোকেশন দেখো ভাই লোক লোকেশন দেখক এটো হল ডালমিয়া সিমেন্ট ফ্যাক্টরি দেখা তেনেকা লাগিছে যেন তাত কিবা একদম স্মাগলিং চলি আছে বাকি ভিউ চাওক এইফালে পুৰা মস্তি এইটো হল ডালমিয়া সিমেন্ট ফ্যাক্টরি ডিমা হাছাও উমৰাংচুত আছে আৰু গলফিল পামগে বেছি দূৰ নাই বাকি 4 কিলোমিটাৰ বাকি আছে ধুলি পুৰা ধুলি বাকি আমি উমৰাংচু পাইছোহি আৰু এইখন সাইনবোৰ্ডখন চাই লওক হাফলং 105 উমৰাংচু আৰু 1 কিলোমিটাৰ পাই যাম আৰু বেছি দূৰ নাই ফাইনেলি আমি আহি উমৰাংচু পাই গলো এইখনে উমৰাংচু আৰু লেফট সাইডে আছে উমৰাংচু গল্ফ ফিল্ড আই লাভ উমৰাংচু চলো এটা হাতে মোবাইল এটা হাতে স্কুটি और एक मार्केट और এখন मार्केट পালো ইয়াৰ পৰা রাইট সাইডে হয় উমৰাংচু গলফিল্ড এইটো লিখা আছে উমৰাংচু গলফিল্ড বাকি আমি এফালে যাও রাইট সাইডে ইয়াতে কিবা খাই লও নেকি উমৰাংচু পালোহি এফালে গলফিল্ড যায়
বাকী একো খাই অহা নাই তো এখন ৰেষ্টুৰেণ্টতে ৰখিলোঁ খাই লওঁ বাকী পৰিৱেশটো এনেকুৱা তাৰপিছতে গ'লফিল্ড বাকী ভিতৰত ইহঁতে চব বহি আছে অৰ্ডাৰ দি দিলোঁ খাবলৈ ইণ্টেৰিয়ৰ চাওক খাবলৈ উৎপাত লাগি আছে ইহঁতৰ চাটনিটো টেষ্ট কৰিছোঁ মানে খোৱা নহয় নে ফ্ৰাইড ৰাইচ আহি গ'ল খাই লৈ যাম এতিয়া মজা খোৱা বোৱা হৈ গ'ল এইকেইটা খাই আছে কৌশিক নতংকি বাস কৰি আছে মজা লাগিছে বোলে এতিয়া ফাইনেলি গ'ল ফিল্ডৰ মেইন এন্ট্ৰেন্সটো পাইছোহি যাওঁ এতিয়া ভিতৰত সোমাই ফেলকনৰ কাৰণে এইবিলাক চব ৰেডি কৰি আছে আৰু পইচা দিব সোমাই আহিলোঁ ভিতৰত বাকী এইখন গ'ল ফিল্ডখন চাওক কিমান ডাঙৰ এতিয়া মানে গ্ৰীণ কালাৰটো নাইকিয়া হৈ গ'ল মেইন কথাটো হ'ল এতিয়া ঠাণ্ডা দিন ন বৰষুণ নাই ঘাঁহবিলাক শুকাই গ'ল বাকী একদম জুলাই টাইমত আহক লেকটো দেখাই আছোঁ বলক বাকী হেৰি ফেলকনৰ কাৰণে ৰেডি কৰি আছে ফেলকন ফেষ্টিভেলৰ কাৰণে যাব দি আছেতো বাকী লেকটো সেইটোৱে হয় এইফালে ফেলকনৰ কাৰণে এইটো ৰেডি কৰি ৰাখিছে এইটো বাকী ফিল্ডখন চাওক কিমান ডাঙৰ ফিল্ড মানে নেচাৰেল গল্ফ ফিল্ড আৰু বহুত আৰ্টিফিচিয়েল নহয় আৰু এইফালে এইটো যিটো দেখিছে এইটো কপিলি নদীয়ে হয় দেই এখন কপিলি নদী সেই আগ চাইডে ডেম এটা আছে খান্দং ডেম বুলি কয় সেই ডেমটোৰ কাৰণে এইটো লেকটো বনিছে মানে আৰু বাকী এইটো অকণ ঘূৰি চাই লওঁ মোৰ মতে সিফালে যোৱাই ভাল হ'ব यहाँ पे कॉन्सर्ट होगा और ये गोल फील्ड में हम ফিল্ডখন ইমান ডাঙৰ আছিল যে কি কৰিম কি নকৰিম লাগিছে গৈ পাই পেলাই সেইকাৰণে উলিয়া বলিয়া কৰি আছিলোঁ व्यू देखो भाई साहब व्यू देखो क्या व्यू है बहुत नीला হৈ আছে না কোডু মাজলে যাবলে আরে মাজত হিফালে গলে তো হেই এটা পাবি কটেজ থাকা আইল্যান্ড তো পাবি হিফালে আছে তো আমি হিফালে যাও বাকি তো নেচারাল গল্ফ ফিল্ডে হয় গোল নহয় গল্ফ কিন্তু গল্ফ খেলা ইতিয়ালৈকে দেখা নাই খেলে চাগে কেতিয়াবা ঠাণ্ডা দিনত ৰাতিপুৱা গল্ফ ফিল্ডখনৰ এটা পাৰ্ট চাই আহিলোঁ আৰু এটা পাৰ্ট আছে এইফালে পিকনিক স্পটবিলাক আছে আৰু বোটিং শ্বটিং হৈ আছে স্পীড বোটো আছে ইয়াত জেট স্কিঙো হৈ আছে বাকী চাওঁগে যদি এফৰ্ডেবল প্ৰাইজত পাই যাওঁ তেন্তে উঠিম বাকী ভিউ চাবলৈ ৰেডি থাকক আৰু মোক মোৰ টেণ্টটো লগাই থৈ দিছে ভিডিঅ'টো স্কিপ নকৰিব দেই গাইজ মেইন যোনখিনি ইণ্টাৰেষ্টিং পাৰ্ট সেইখিনি আহিহে আছে ভিডিঅ'টোৰ লাষ্টলৈকে চাই থাকক অসমতে থাকি গোৱাত সাগৰত জেট স্কিং কৰাৰ নিচিনা মানে ভাইবছ পাই যাব আৰু ইয়াতে বহুত দূৰ ঘূৰি আহিবলৈ এলাহ লাগিলে তো এনেকৈ গুচি গ'ল তই ধৰ নহ'লে মই যাই লওঁ মোবাইল মই যাই লওঁ জাষ্ট মাথাটো চাই ল'বি মাথাটো বচাই ল'বি অংকুৰ বি আগিয়া এইবিলাকে মানে এইবিলাক ভাল এক্সপিৰিয়েঞ্চ দেই এইবিলাক থাকিব লাগে কলেজ লাইফত এইফালে পিকনিক চিকনিক চলি আছে বাকী এইফালে ফটোশ্বুট চলি আছে পে'মেণ্ট কৰি দিলোঁ আৰু এইখনত উঠিম এতিয়া চাই থাকক ভিডিঅ'টো ৰেডি
তই টনছে অপচন হেৰিটো লৈ লবি বিয়া হাবছ ভিডিঅ' বিয়া দেখা এই আমাৰ জ্যোতি বাবা বেষ্ট অফ লাক নাও উঠিছে ঠিক এ গেল 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 Thua cái mẹ. Ui kìa. Ui. Bé đi xe. Ê, bé đi đừng có đi. সঁচাকৈ এইটো মাষ্ট এক্সপিৰিয়েঞ্চ কৰিলোঁ দেই মানে ক'ব লাগিব একদম ছুপাৰ বাইকত উঠা নিচিনা লাগিছে মানে গোৱাত যাব পৰা নাই কিন্তু ওচৰতে পাইছোঁ ন মানে চাই থাকক আৰু মানে নিজেও যাব পাৰিলে ধুনীয়া এক্সপিৰিয়েঞ্চ লাইফ টাইম এক্সপিৰিয়েঞ্চ আৰু কৰি আহিব ধুনীয়াকৈ স্পীড বোটো আছে চলাই আহিব Oi. बहुत लाजा लगे ना करके डांस रंगा है से क्या মোৰ পাছতে এতিয়া অংকুৰ গৈ আছে জেট স্কিং কৰিবলৈ বেষ্ট অফ লাক ভাই খেপৰা ম ঐ তু এইটো ফাটিছে যা কেনেকুৱা এক্সপেৰিয়েন্স কেনেকুৱা জেট স্কিং মজা দুইটাই মতলব মানে কে পগলাই দিছো ফাৰ্ষ্ট টাইম ওৱান অফ দা বেষ্ট এক্সপেৰিয়েন্স মতলব সেইফালে হৈ আছে জেট স্কিং চাওক বাকি ভিডিঅ'টো দেখামেই আহক সাগৰখন আছে লেকটো কি সাগৰ কয় বাকি আমাৰ জেট স্কিং হৈ গ'ল লেক চালো ধুনীয়াকৈ গোটেইখিনি ঘূৰিলোঁ তাৰপিছত আমি আহোঁতে কিন্তু পানী মূৰটো চাই আহিছিলোঁ বাকি এতিয়া ইহঁতে ধুনীয়াকৈ ভিডিঅ' বনাই আছে চিনেমেটিক ভিডিঅ' তাৰ কাৰণে বাকি ইহঁতকেইটা কৌশিকত ইফালে ফটো উঠি আছে তো অকণ ভিউ চিউ চাই লওক এইফালে জেট স্কিং কৰি গ'লোঁ দেই এইখিনি ভিডিঅ' নাই মেইন কাৰণটো হ'ল এইখিনিত কোনো নাছিল ন ভিডিঅ' বনাবলৈ কাৰণে তো এইখিনিত কোনো নাই মানে ভিডিঅ' বনোৱা টাইমত কোনো নাছিলে সেইকাৰণে ভিডিঅ' নহ'ল এইখিনিত বাকি এইফালে চিনেমেটিক শ্বৰ্ট চলি আছে বাকি ভিডিঅ'টো কিন্তু চাব দেই একদম মোৰ লাইফৰ বেষ্ট এক্সপিৰিয়েঞ্চ এটা পালোঁ ওৱান অফ দ্য বেষ্ট এক্সপিৰিয়েঞ্চ হাই সাহাব হাম আভি মানে আমি এতিয়া জেট স্কিং কৰিলোঁ গল্ফ ফিল্ডৰ পৰা আহি গ'লোঁ গল্ফ ফিল্ডৰ পৰা এতিয়া গৈ আছোঁ বাৰ্ডছ ৱাচিং চেণ্টাৰ এটা আছে তাত মানে চৰাইবিলাক পৰিভ্ৰমী চৰাইবিলাক আহে তো পৰিভ্ৰমী চৰাইবিলাক দেখা পাবও পাৰোঁ সেইকাৰণে আহি আছোঁ বাকি ভিউ দেখিছে নাই আকাশ আৰু মানে লেকটো মানে একে নীলা হৈ ধৰিবই নোৱাৰা হৈছে কোনটো আকাশ কোনটো লেক বাকি ঘৰবিলাক চাওক কি ধুনীয়া ঘৰবিলাক এনেকুৱা টাইপৰ ঘৰবিলাক ভাল লাগে কিন্তু দেই দেখি এতিয়া য'ত এইটো বাৰ্ডছ ৱাচিং চেণ্টাৰটো বনোৱা আছে তাতে মানে কি হয় এতিয়া বাৰ্ডছ অহাৰ সময়টো বোলে
আহি আছে ন এতিয়া মানে বাৰ্ডছবিলাক অহা নাই লাহে লাহে এটা দুটা আহি আছে কিন্তু এতিয়া দুপৰীয়াখনো কনচা চৰাই দেখা পাম ৰাতিপুৱা সোনকালে আহিলে দেখা পাম বা সন্ধিয়া দেখা পোৱা যায় বাকী জংঘলখন চাওক গোটেই পুৰা পাইন টি আছে পাইন টি আগত ফৰেষ্ট অফিচ এটা আছে বোলা বাকী এইবিলাক ধুনীয়া জেগাখিনি ধুনীয়া stop animal abuse and be বাকীটো এইটো ঘৰকেইটা বনোৱা আছে তাতে যাম ইয়াতে মানে চৰাই তৰাই স্কুটি ইয়াতে থৈ ল'ম আমি হা বাকী ঘৰ চৰ বনাই ৰাখিছে ধুনীয়াকৈ যদি DSLR কেমেৰা ভাল কেমেৰা আৰু তেনেকুৱা লৈ আহে বাৰ্ড ৱাচিং কৰিবৰ কাৰণে মানে ভাল আৰু প্ৰফেশ্যনেল কামৰ কাৰণে বাকী আগত লেকটো আছে দেখি আছে চাগে দেখাইছোঁ এইটো বাৰ্ড ৱাচিং চেণ্টাৰ বুলি কিয় কোৱা হয় এইটো লেকটো চাইডতে আছে এইটো জংঘল দেখিছে এইফালেও জংঘল আছে এই তলত চাওক এই গছপাতবিলাক দেখিছে মানে চৰাইবিলাকৰ মানে মল মূত্ৰবিলাক পৰি আছে দেখিছে গোটেইখন যে বগা বগা যে হৈ আছে চব চৰাই মানে হাগি কৰি থোৱা হেৰি মানে ইয়াতো লোকেল মানুহে কৈছে মানে চৰাইখিনি এতিয়া লাহে লাহে গৈ আছে নাইকিয়া মানে এতিয়া আৰু ঠাণ্ডা টাইমত আহে মানে এতিয়া সন্ধিয়া টাইমত মেবি আৰু নহ'লে পুৰা ৰাতিপুৱা টাইমত যদি অহা যায় ধুনীয়াকৈ কেমেৰা চেমেৰা লৈ তেন্তে বাৰ্ড ৱাচিং কৰিব পাৰিব বাকী ইয়াত কোনো মানুহ নাই টিকেট চিকেটৰ কথা নাই বাকী চাওক এই পাতবিলাকত চাওক পাতবিলাকত চালে গম পাব মানে গোটেই হাগি কৰি থৈ দিয়া চৰাই বাকী এতিয়া লেকটো ওচৰলৈ যাওঁ লেকটো ওচৰৰ পৰা দেখাওঁ পুৰা বহুত স্মেল এটা আহি আছে মানে কিবা এটা স্মেল আহি আছে গু আছে ন চৰাই গু গোটেইখনতে আছে কিন্তু অকণো জেগা বাকী নাই চা গোটেই মইতো ফাৰ্ষ্টে ভাবিছিলো কি চূণ তুণ দি ৰাখিছে নেকি মানে এতিয়া গোটেই গছপাত পৰি আছে ন মই ভাবিছো কি চূণ তুণ দি ৰাখিছে বোলা কিন্তু নহয় গোটেই চৰাই গু আৰু এইটো ভিউটো চাওক 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 घर कहाँ है हाँ नेपको से तुम्हारा नाम क्या है और तुम्हारा यहाँ क्या देखने आया हो पानी देखने अच्छा लगा कितना अच्छा लगा ऐसे दिखाओ बहुत अच्छा लगा ऐसे दिखा दो गुड बॉय देखो देखो ठीक है हम चलते हैं बाय बाय बाकी आमार बार्ड वाचिंग सेंटर तो आहिलो चालो किन्तु इतियातो चराई एको नाय बाकी ता घर जामगे बहुत देरी हो गल घर जाबले आरो इतिया 5 घंटा লাগিব तो बाकी लेकটো एटुए बाय बाय ভিডিওটো ইমানতে খতম কৰিছো যোৱা ৰাস্তাটো নেদেখাও আৰু ভিডিওটো খতম অংকৰ বাই বাই